আজি বনাম মই এল'ভেৰাৰ গা ধোৱা চাবোন। এতিয়াখিনি মই কাটি মিক্সিত গুড়ি কৰি ল'ম। এল'ভেৰাখিনি মই এতিয়া মিক্সিত গুড়ি কৰি ল'ম। এইখিনি এতিয়া মই চাকনিত চেকি ল'ম। ওলাইছে, বেছি ওলোৱা নাই আৰু ইয়াত পানী মিক্স নকৰিব, কাৰণ ইয়াৰ পৰাতো পানী ওলায়ে, সেইকাৰণে পানী মিক্স কৰিব নালাগে। বহুত দিনৰ পিছত আকৌ চাবোন বনাম। মোৰ অৰ্ডাৰ আছে এল'ভেৰাৰ, নবনাওঁ বুলি ভাবিছিলোঁ, কিন্তু ইহঁতক লাগে বুলি কোৱাৰ কাৰণে মই আজি আকৌ বনাম। চাব, পানী গৰম দিছোঁ কেৰাহীত, আৰু এতিয়া চবেজখিনি মই মিহি মিহিকৈ কাটি ল'ম। আৰু এতিয়া মাজৰে আৰু পিচ কৰিম, যিমান সৰু হয় সিমানেই ভাল, সোনকালে গলি যায়। এল'ভেৰা মই যোৱাকালি মিক্সিত গুড়ি কৰি লৈছিলোঁ, ডিউটি থকাৰ কাৰণে মই বনাব নোৱাৰিলোঁ, সেইকাৰণে কালাৰটো এনেকুৱা হৈ গ'ল। আৰু এতিয়া মই ইয়াত ফুড কালাৰ মিক্স কৰিম। কালাৰ দিলে অলপ ভাল লাগে, নহ'লে বেয়া লাগে। ইয়াত ৰেড আৰু গ্ৰীণ দুটা কালাৰ মিক্স কৰিম। কালাৰটো এনেকুৱা কালাৰ হৈছে। এইখিনি দিয়াৰ পিছত কালাৰটো বেলেগ কালাৰ আহি যাব। এতিয়া আৰু মই এইখিনি ৰেডি কৰিলোঁ ফাৰ্মাৰটো। চাওক, এইটো গলিব ধৰিছে, আৰু বেছি লাৰিব নালাগে, এইখিনি নিজে গলিব। আৰু বহুতে সোধে চাবোন বনালে ঘামে কিয়? এটা কথা মন কৰিবলগীয়া হয়, মানে বৰষুণৰ বতৰত চাবোন নবনাব, তেতিয়াহ'লে চাবোন ঘামিব। আৰু ফ্ৰিজতো নথ'ব, ফ্ৰিজত থ'লেও ঘামে। আৰু বহুতে মোক কমেণ্ট কৰিও সুধিছে যে কি পাৰফিউম ইউজ কৰে ইয়াত। মই কোনো পাৰফিউম নিদিওঁ। এনেই মই অকল এল'ভেৰা দিম, সেয়ে আৰু কালাৰ দিছোঁ ফুড কালাৰ, কেকত দিয়া, সেইটো কাৰণে মই ইয়াত দিছোঁ, কাৰণ সৰু ল'ৰা ছোৱালী খাই যেতিয়া কোনো ছাইড এফেক্ট নহয়, সেইকাৰণে ইয়াতো মই সেইটো ব্যৱহাৰ কৰিছোঁ। মোৰ গোটেই গলি গ'ল। এতিয়া মই কালাৰ আৰু এল'ভেৰাখিনি ইয়াত ঢালি দিছোঁ। এতিয়া গেছ অফ কৰিছোঁ। বেছি দেৰি কৰিব নালাগে, লগে লগে ঢালি দিব লাগে। আৰু ফেনৰ ব্যৱহাৰ কৰিব নালাগে, নহ'লে এইখিনি গোটা লাগি যায়, সেইকাৰণে সোনকালে ঢালি দিব। মাত্ৰ 10 মিনিট লাগিব, হৈ যাব। হয়তো বেছি হৈ গ'ল। অকলে অকলে মোবাইল ধৰি বনাই আছোঁ, সেইটো কাৰণে অসুবিধা হৈছে। ঢালাৰ পিছত আপুনি ফেনৰ তলত দিব পাৰে, একো নাই, কিন্তু ঢালি থকাৰ সময়ত যদি দিয়ে তেতিয়াহ'লে নগলে গোটা বান্ধি যায়, তেতিয়া অসুবিধা হয়। আৰু বৰষুণৰ বতৰত একেবাৰে নবনাব, নহ'লে বহুত কষ্ট হয়, মানে ঘামি ঘামি একেবাৰে দেখিবলৈ বেয়া হৈ যায়। আৰু এতিয়া ফেনখিনি মই এতিয়া উঠাই দিছোঁ।
ফেনখিনি পিছতো উঠাব পাৰিব, যেতিয়া শুকাই যাব ফেনখিনি এক্সট্ৰা হৈ থাকে, অলপ মুচি দিলেই যায়। আৰু কিছুমান নমুচিলেও একো অসুবিধা নহয়, কাৰণ এইটো চাবোন লৈ হয়। এইটো গোটা লাগিলেই, এইটো দেখিছেনে, লগে লগে হৈ গ'ল। মাত্ৰ মিশ্ৰণখিনি ঠিক জোখৰ হ'ব লাগে, বেছি পনীয়া হ'ব নালাগে। বেছি পনীয়া হ'লে তেতিয়াহ'লে গোটা নালাগে, পানী পানী হৈ থাকিব, সেইকাৰণে বেছি দিব নালাগে। আৰু নেমু হ'লে বেছি নেমু দিব নালাগে, কাৰণ নেমুত এচিড থাকে, সেইটো কাৰণে বেছি দিলে গোটা নাবান্ধে, পনীয়া পনীয়া হৈ থাকে। এতিয়া মই 10 মিনিট থৈ দিম। এইটোতো দেখিছেই লগে লগে হৈয়ে গ'ল, আধা কিলোৰো বেছি আছিল অলপ, তথাপিও মানে কম হৈ গ'ল, দুটা নহ'লেই। চাওক কিমান ধুনীয়া কালাৰ হৈছে। কিমান ধুনীয়া হৈছে, এইদৰে বনাব, এল'ভেৰা হয়। এইটোৱে পেকেট কৰি থ'লোঁ, তেতিয়া নাঘামিব। লগে লগে যদি কৰি থয় তেতিয়াহ'লে নাঘামে। আৰু বৰষুণৰ বতৰতো একেবাৰে নকৰিব, নহ'লে ঘামিব। এয়া আছিলে মোৰ আজিৰ চাবোন বনোৱাৰ ভিডিঅ'। কেনেকুৱা লাগিছে জনাব, ধন্যবাদ।